নমস্কাৰ আজি ৰাতিপুৱাই গা পা ধুই প্ৰথম কামভাগ কৰিলোঁ কি ঘোটা বনালোঁ কিহৰ কাৰণে বনালোঁ ভিডিঅ'টো শেষলৈকে চাওক নিজে নিজে গম পাই যাব ঘোটা হল ৰেডি এতিয়া আপোনালোকক সিক্ৰেটটো ৰিভিল কৰিছোঁ আজি শাওনৰ অন্তিমটো সোমবাৰ সেইবাবে মানুহগৰাকী আৰু মই গ'লো শিৱ মন্দিৰলৈ এতিয়া মানুহগৰাকীয়ে চাকি আগবঢ়ালে লগত ঘোটা গোটেই ভকতসকলক ঘোটা আগবঢ়ালোঁ আৰু শিৱ বাবাৰ আশীৰ্বাদ ল'লোঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে